একেবাৰে কমকৈ লাগিছে ধুনীয়া দেখিছে একদম একেবাৰে ওপৰলৈকে লাগিছে আৰু ইমান গৰম কি কৰোঁ কি নকৰোঁ লাগিছে ইমান গৰম কি কৰিছে ইয়াত ইমান মানে গোটেই পাতবোৰ দেখিছেনে মৰহি গৈছে গাইজ ইমান গৰমত যে কিছুমানে ইমান কষ্ট কৰিছে সিহঁতি বা কেনেকৈ খাই আছে বহুত চিন্তা লাগি যায় গাইজ কি হ'ব বাৰু আমাৰ অৱস্থা ভাবিয়ে পোৱা নাই কি ভিডিঅ' বনাম আৰু সেইকাৰণে যি টিখন দেখুৱাই দিছোঁ আৰু এয়া দেখিছে এতিয়া ইয়াত আমাৰ কুকুৰা পুহিছোঁ মানে ধুনীয়াকৈ একদম বেৰিছোঁ এয়াকে আপোনালোকক দেখুৱাওঁগৈ বলক এয়া এনেকৈ খোলে এইটো লক চিষ্টেম গাইছে এয়া দেখিছে আমাৰ ইয়াত কুকুৰা পোহা হৈছে ধুনীয়া এইবাৰ নতুনকৈ মেলিছোঁ আৰু কুকুৰা ইয়াতে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইবাৰ কুকুৰা পুহিম বুলি ভাবিছোঁ কেনেকুৱা হ'ব বাৰু এই বিজনেছটো আপোনালোকে কমেণ্ট কৰিবচোন আৰু ইয়াত দেখিছে কুকুৰাবোৰ কেনেকৈ চৰি আছে দেখিছে এইবোৰ গাইছ এই কুকুৰাৰ ইয়াৰ মাজতে ইয়াৰ দেখিছেনে লেটেবোৰ ইমান ধুনীয়াকৈ ডাঙৰ হৈছে দেখিছে এইবাৰ একেবাৰে কমকৈ লাগিছে ধুনীয়া দেখিছে একদম একেবাৰে ওপৰলৈকে লাগিছে আৰু এইয়া গাইছ মই ভিডিঅ'টোত কি কৈছোঁ নকৈছোঁ একদম মানে ভাবিবই পৰা নাই যেনেকৈ হ'লেও আপোনালোকক ভিডিঅ' এটা আনি সৰুকৈ বনাই দিছোঁ আৰু কিবা ভুল হ'লে শুধৰণি কৰি দিব এয়া নেমু লাগিছে চোৱা ইয়াতে আলু দি দিছে কাঠ আলু আৰু ভিতৰৰ কুকুৰা গঁৰালৰ ভিতৰৰখিনি দেখুৱাওঁ এইবোৰ চৰি আছে এইবোৰ কুকুৰা এয়া দেখিছা কুকুৰা প্ৰতিপালন কৰিছোঁ এইবাৰ পৰা এইয়া উমনি লৈছে নেকি এইয়া তলত উমনি লৈছে এজনী দুজনী ইয়াত দি বান্ধি থৈছোঁ আৰু ইয়াত এজন এয়া কণী এইবাৰ কুকুৰা এটা ষ্টাৰ্ট কৰিছোঁ আৰু ইমান গৰম কি যে কৰোঁ গাইজ কিনো কৰোঁ ইমান গৰমত সেই উপায় নাপায় এনেই চমু ভিডিঅ' এটা বনালোঁ আৰু কি কৈছোঁ কি নকৈছোঁ ইয়াৰ আপোনালোকে বেয়া নাপাব আজি ভিডিঅ'টোতে মই ইমানতে সামৰণি মাৰিছোঁ বহুত যথেষ্ট গৰম পৰিছে মই অলপ জিৰণি লওঁগৈ গুড বাই